দুমুখীয়া সাপ হয়তো আমাৰ প্ৰায় জীৱনত এবাৰ নহয় এবাৰ দেখা পাইছে নিশ্চয়। ফ্ৰেণ্ডছ, এই সাপটোলৈ বহুতো ভুল তথ্য বা ধাৰণা আমাৰ সমাজত আজিও দেখা যায়। চ' আহক আজি আমি এই সাপৰ বিষয়ে কিছু কথা জানো। দুমুখীয়া সাপ আমাৰ অসমৰ লগতে পৃথিৱীৰ আন বহু ঠাইত পোৱা যায়। এই সাপক ইংৰাজীত চেন বোৱা বুলি কয়। এই সাপৰ বহুকেইটা প্ৰজাতি আছে, যেনে ৰেড চেন বোৱা, ইণ্ডিয়ান চেন বোৱা বা দদমা চেন বোৱা ইত্যাদি। পৃথিৱীত 20ৰো অধিক দুমুখীয়া সাপৰ প্ৰজাতি পোৱা গৈছে। ইয়াৰ ভিতৰত ইণ্ডিয়ান চেন বোৱা হৈছে আটাইতকৈ ডাঙৰ। এতিয়া কথা হ'ল, এই যে দুমুখীয়া সাপ, এই সাপৰ দুখন মুখ থাকেনে বাৰু? চমুকৈ ক'ব গ'লে দুয়োফালে মুখ থকা সাপ আজিলৈকে পৃথিৱীত দেখা পোৱা হোৱা নাই। চেন বোৱা সাপক দুমুখীয়া সাপ বুলি কোৱাৰ আঁৰত এটাই জনবিশ্বাস আছে যে সেইটো হৈছে এই সাপৰ মূৰলেজ ধৰিব নোৱাৰি। ইয়াৰ মূৰটো যেনেকুৱা ঠিক নেজডালো তেনেকুৱা। এই সাপৰ নেজডাল মুখৰ দৰে ফটা, সেইবাবে বহুতেই ইয়াৰ নাম দুমুখীয়া সাপ ৰাখিছে। বাট ফ্ৰেণ্ডছ, ইয়াৰ মুখ এখনেই। চেন বোৱা সাপক বহুতে বিষাক্ত বুলি ভাবে, বাট ফ্ৰেণ্ডছ, ই সঁচা নহয়। সাধাৰণতে দুমুখীয়া সাপে নাকামোৰে, কিন্তু কেতিয়াবা নিজক ৰক্ষাৰ বাবে ইহঁতে কামোৰ দিয়ে। কিন্তু ফ্ৰেণ্ডছ, এই সাপৰ একো বিষ নাই। ই এক প্ৰকাৰ বিষহীন সাপ। এটা নিগনিৰ আঁচোৰ খোৱা আৰু এই সাপে কামোৰা একে কথা। চ' ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। বৰ্তমানে চেন বোৱা সাপৰ পৰিমাণ বহু পৰিমাণে কমি গৈছে। চ' এই বিলুপ্ত হ'ব ধৰা সাপৰ সংৰক্ষণৰ কথা এতিয়া চিন্তা কৰিব হ'ল।